Everyone and welcome back to my YouTube channel Paul Vlogs. তো আৰু এটা ভিডিঅ' লৈ আহিলোঁ এই 3 দিনৰ মূৰতে। তো আজিৰ ভিডিঅ'টো হৈছে মানে পূজা উপলক্ষে, যিহেতু পূজা চলিছে মই আপোনালোকক কৈছোঁৱে এই ভিডিঅ'টোত কাপোৰ কিনিব যোৱা ভিডিঅ'টোত। বাকী পূজা চলিছে যিহেতু এইবাৰ ভাবিছোঁ মই আপোনালোকক পূজাবিলাক দেখুৱাই লৈ যাওঁ। তো প্ৰথমতে যাম আমি লগৰ ছোৱালী এটা ঘৰত, তাৰ পৰা আমি পূজা চাবলৈ যাম। তো ভিডিঅ'টো চাই থাকিব। এতিয়া যাই আছোঁ বংশৰ পূজা চাবলৈ, চাওক গোটেইগিলাই। তো গাইছ ই অলপ ভিডিঅ' কৰে বোলে, ইয়াক দি Guys, আমি যাই আছো এয়া বিশাল ক'ত যা হা বিশাল চাবা ক'ত আপি চাপি চাব লাগব দে আৰু গাইছ সেয়া আগত বংশৰ পূজা। তো সেইখন পূজালৈ যাই আছোঁ আমি, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এইখনে হ'লে সেইখন পূজা। তো আমি এতিয়া ভিতৰত যাই আছোঁ, আগৰ পৰা আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু গাইছ মানুহ চাওক, এইবাৰ মানুহ ইমান এটাও নাই, যিহেতু বৰষুণ দি আছিল অলপ আগতে, সেইবাবে ইমান এটাও নাই, যিটো কিন্তু বহুতেই আছে মানুহ। তো চাই থাকক ভিডিঅ'ত। গাইছ বংশৰ পূজা চালোঁ, এতিয়া আমি টেম্পত যাই আছোঁ শুৱালকুছি পূজা চাবলৈ। এতিয়া ভিডিঅ'টো জাষ্ট চলিছে থাকিব। গাইছ শুৱালকুছি আহিবলৈ, এতিয়া শুৱালকুছি পূজাবিলাক দেখাই আছোঁ আপোনালোকক। গাইছ মই বাদ্যাল চাওঁ ভালকৈ দেখা। আৰু গাইছ এইখন হ'ল নপৰাৰ পূজা শুৱালকুছিৰ। তো এইখন পূজাতো ইমান মানুহ নাই, যিহেতু বৰষুণ দি আছিল ৰাতিপুৱা, সেইবাবে ইমান মানুহ দেখা নাপাব আপোনালোকে। কিন্তু পূজাখন চাই থাকক ভালদৰে আপোনালোকে। তো গাইছ আৰু এখন পূজা চাৱাৰ আগে আমি কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। তো আমি এখন হোটেলত সোমালোঁ আৰু এতিয়া ইয়াতে ফ্ৰাইড ৰাইচ ল'লে। আমি গাইছ এইবাৰ আহিছোঁ বালাৰ পূজাত। আৰু গাইছ এইখন হ'ল বালাৰ পূজাখন। আৰু সেইটো চাওক, ৰাৱণ এটা বনাইছে, তাতে ভাচনিৰ দিনা ইয়াক জ্বলোৱা হ'ব। তো সেইদিনা দেখুৱাব চেষ্টা কৰিম যদি আপোনালোকক দেখুৱাব পাৰোঁ। তো তাতে ফাংচন চলি আছে আৰু এইফালে ৰাৱণটো আছে বনোৱা, আৰু মানুহবিলাক তাতেই আছে ওচৰতে, বহুত মানুহ আছে। আৰু এই পিছফালে এইফালে চলি আছে পূজাখন, আৰু এইফালে মানুহ চাওক। এইখিনি আছিল ভিডিঅ'টো। আৰু দুখনমান পূজাত যাব নোৱাৰিলেও যাম, এই উৎসৱ চলিব যিহেতু কালিৰ পৰা। তো উৎসৱৰ ভ্লগত আপোনালোকে সেই দুখন পূজাও দেখা পাব আমাৰ শুৱালকুছিৰে। তো যিমানখিনি পাৰিলোঁ আজি আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰি দিব। কমেণ্ট কৰিলে ভাল লাগে। তো ধন্যবাদ, বাই বাই।